হেল্ল' ৰাইজ নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিও এটা দীঘল ভিডিঅ' লৈ আহিছোঁ, যিহেতু সেইদিনাখন চিৰিয়াখানাত যোৱা ভিডিঅ'টোত কৈছিলোঁ যে ইয়াৰ পৰা আৰু এটা বেলেগ জেগালৈ যাম, গতিকে সেইকাৰণে মই এইটো ভিডিঅ' বেলেগকৈ দিম কাৰণে থৈ দিছিলোঁ। কিন্তু গড়বড় এটা হৈ গ'ল, মই যিহেতু মিনি ব্লগে দিয়া যায়, গতিকে পাহৰি গ'লোঁ। এইটো গোটেইখিনি দীঘলকৈ শ্বুট কৰা গ'ল, মিনি ব্লগ দৰে শ্বুট কৰা গ'ল। সেইকাৰণে আৰু মই বোলো যি হয় গোটেইখিনি যিহেতু একেই হৈছে, সেইকাৰণে দি দিলোঁ। গুৱাহাটীত থাকিব মই আজি প্ৰায় 5 বছৰ কমপ্লিট হ'ল, কিন্তু আজিলৈকে মই চিটি চেণ্টাৰটো গৈ পোৱা নাই। চাব লাগিব কেতিয়াবা গৈ ভিতৰত। এনেও তাতে আমি কিনিব পৰা বস্তু নাই বাৰু, বহুত দামী দামী বস্তু যিহেতু ভিডিঅ'ত দেখাই পাওঁ। যিয়ে নহওক বাৰু, আমি এনেকৈ গৈ আছোঁ। বাছত ল'ৰাক মই কোচত লৈ আছোঁ, সেইকাৰণে ভিতৰ ফালে একো কৰা নাই আৰু। সি টোপনিয়ে লাগিছিলে এইখিনি সময়ত, যিহেতু চিৰিয়াখানাত বহুতখিনি ফুৰিলে, সেইকাৰণে তাৰ টোপনি ভাৱ হৈছিলে আৰু সি খোৱাও ভালকৈ নাছিলে। তাৰ কাৰণে আমহে লৈ গৈছিলোঁ। এয়া গাড়ীতে এটা ORS ৰাস্তাতে কিনিছিলে, কিনি কিনে তাক গাড়ীতে খাবলৈ দিছিলোঁ। এয়া আমি গৈ পালোঁ, গ'লোঁ ছায়েন্স মিউজিয়াম। মই এবাৰ গৈছিলোঁ, এবাৰ কি আৰু স্কুলত থাকোঁতে গৈছিলোঁ, ক্লাছ 9ত আছিলোঁ তেতিয়া, 12-13ত হ'ব, তেতিয়া গৈছিলোঁ। তেতিয়া ইমান ভালকৈ মনতো নাই, স্কুলৰ ফালৰ পৰা গৈছিলোঁ, ঘৰৰ ফালৰ পৰা গৈ পোৱা নাছিলোঁ বাৰু। এই 10 বছৰৰ মূৰত গৈছোঁ, 10 বছৰ বেছিয়ে হ'ল, তথাপিও মই 10 বছৰে ধৰিছোঁ। এতিয়া ল'ৰাক লৈ গৈছোঁ। বহুতখিনি সলনি হৈছে বাৰু, আগতেও বেলেগ দেখিছিলোঁ বা এতিয়া বেলেগ দেখিছোঁ, বস্তুবোৰো সলনি হয়ে। তাতে থকা যে গ্লাছ কেইখন, এইখন এখন থেপাৰা আৰু এখন যে উল্টাকৈ দেখা পায়। আমি যেতিয়া গৈছিলোঁ তেতিয়া আৰু তলত বহিব পৰা গজালৰ দৰে এনেকুৱা চকী আছিলে, এনেকৈ কিবা কানি বহুত আছিলে। বা গ্লাছৰ ঘৰটোতো সোমাইছোঁ দিয়ক, কিন্তু উঠোৱা নহ'ল। এইবিলাকত যে ল'ৰা ছোৱালী ফটো উঠিব পাৰি, তাকে ফটো উঠাব দিছিলোঁ, সি ফটো উঠিছে। আৰু যে একুৰিয়াম কেইটাত কিন্তু বহুত কেইধৰণৰ মাছ আছিলে। এইটোহে আমাৰ আচল পুঠি মাছ, যিটো আপোনালোকে ভাজি খাব বিচাৰি থাকে, সেইটো ইয়াতে আছে। এনেকৈ কৈছোঁ বাৰু, এইটো বাৰু চালানী চাগে। এয়া আমি একুৰিয়ামখিনি ভালকৈ ঘূৰি মেলি চালোঁ, ভাল লাগিছে কিন্তু একুৰিয়ামখিনিয়ে। ভিতৰ ফালে চাই মেলিও এয়া বাহিৰৰ ফালেও খেলিলে ল'ৰাই, খেলা বস্তু বহুত আছে। এইখিনি পিছে ডাঙৰ মানুহৰে হয় দিয়ক। ইয়াতে এটা কথা ভাল লাগিছে কি, ডাঙৰ মানুহেও বহুতখিনি খেলিব পাৰে। এয়া ল'ৰা খেলিছে, ল'ৰাৰ লগতে অলপ মাকো খেলি লৈছোঁ আৰু। এনেও সি খেলাৰ পিছতে আমাকো কৈ আছে উঠা, মোকো কৈ আছে, পাপাকো কৈ আছে, কিন্তু পাপাকে নুঠিলে বাৰু এইবোৰত। এয়া আমি জুলি আছিলোঁ আৰু হাজবেণ্ডে ভিডিঅ' কৰি আছিলে আৰু অলপ চলপকৈ, ডাইৰেক্ট কৰা নাছিলে। মই সৰুকৈ ৰীল এটা কৰি কিনে আপলোড দিছোঁ ল'ৰাক লৈ কিনে, সেইটো আপোনালোকে চাব পাৰে। কি কয়, কিহত দিলোঁ মই সেইটো, ইউটিউবতে দিছোঁ বাৰু। এয়া চাৰিওফালে খেলাই, পিছে চোচৰাটো নাই, ইমানবোৰ বস্তু আছে আৰু সেইটো দৰকাৰ নাই। তথাপিও জলনাবিলাক যে ডাঙৰ ডাঙৰ, সেইকাৰণে অৱশ্যে ডাঙৰ মানুহবিলাকে উঠিব পাৰি। গোটেইকেইটা বস্তুৱে ডাঙৰৰো আছে সৰুৰো আছে। এইবিলাকতো অলপ উঠিলেও ঘূৰিব পাৰি যে এনেকৈ, পিছে একেবাৰে ঘূৰা নাযায়, কেনেকৈ বা উঠে হয়তো নাজানিবও পাৰোঁ মই, কিন্তু মই যে দিছোঁ এনেকৈ ঘূৰাই থাকিব পাৰে, একেবাৰে ঘূৰি নাযায়। ল'ৰা উঠিলে এবাৰ, সি বাৰু ধপাচকৈ পৰিলোঁ, সেইকাৰণে সি হাতেৰে ঘূৰাবলৈ চেষ্টা কৰিছে। সি উঠি কিনে নোৱাৰে, গতিকে সি ভাবিছে কি হাতেৰে উঠালৈ যাব নেকি, নহ'ল বাৰু তাৰো এইটোত উঠা। ডাঙৰ মানুহৰ বস্তু যিহেতু, বস্তুবিলাক বহুত ওখ, গতিকে সি ভালকৈ ঢুকিও নাপায়, সেইকাৰণে সি নোৱাৰিলে। যিখিনি পাৰিছে সেইখিনি কিন্তু বহুত খেলিছে। সেই দিনটো বহুত ভাল লাগিলে সঁচাকৈ। মানুহে কেতিয়াবা এনেকৈ ওলাই যাব লাগে, তেতিয়াহে মনবোৰ ভালে থাকে। আৰু এইখনত তাক উঠোৱাৰ পিছত সি পাপাক কৈ আছে উঠা বুলি। তাৰপিছত বাপেকে উঠিছে, মই দাঙিছোঁ, কিন্তু ভিডিঅ' কৰা নহ'ল। বেলেগক আৰু ক'বলৈ ভাল নালাগে নহয়, চব বস্তুতে ভিডিঅ' কৰি দিয়ক বুলি। আৰু এই বলটো ওলাবলৈ সি যে ইমান চেষ্টা কৰি আছে, বলটো বোলে সি লৈ আহিব, বলটো ওলাই আনিব নাই। তাৰপিছত তাতেই খেলিলে সেনেকৈ, বলটো ওলাই নাহে বাৰু, সেইটো কেনেকৈ যে সোমাই দিছিলে, বনাওঁতে হয়তো সোমাই দিছিলে। আৰু এয়া বাপেকক উঠাইহে এৰিলে লাষ্টত। তাৰ ফূৰ্তি, সি ঘূৰাই দিছে, পাপাক উঠিছে, তাৰ একেবাৰে ফূৰ্তিৰ সীমা নাই। আৰু সি নহ'বহে মাৰি আছিলে, আৰু ঘূৰাব লাগে। মই ৰখাই দিয়াৰ কাৰণে সি নহ'ব, সি আৰু ঘূৰাব লাগে। মই যিহেতু ৰখাই দিলোঁ বাৰু, ৰখাব দিছিলে মোক।
তাৰপিছত আমি বাহিৰতে আহি ফান্তা খালোঁ, কি কয় ফুচকা খালোঁ, তাকো কিবা কানি কিনি দিলোঁ আৰু ভিতৰত যে আমি আইচক্ৰীমো খাইছিলোঁ।